ঠিক আছে, ওয়েলকাম বেক টু মাই চেনেল। আকৌ নতুন ভিডিঅ'ৰ সৈতে আৰম্ভ কৰিব ওলাইছো। এতিয়া গৈ আছো ঈদৰ বজাৰ কৰিবৰ কাৰণে। ঈদৰ বজাৰ কৰিলোৱে মই চাৰ্ট আনিলো আৰু গেঞ্জি এটা আনিছো, সেইটো আহি পেলাই আপোনালোকক দেখুৱাম। এতিয়া মানে কি ভাইটিৰ কাপোৰ আনিব গৈ আছো, তাৰ কাপোৰ অনা নাছিলো। বাকী আমাৰ গোটেইকেইজনৰে কাপোৰ আনিলো, ভাইটিৰ কাপোৰ আনিব বাকী আছিলে, সেইকাৰণে তাৰ ভাইটিৰ কাপোৰ আনিবৰ কাৰণে গৈ আছো। এতিয়া ঘৰৰ পৰা যাব ওলাইছো, বলক এতিয়া ঘৰৰ পৰা ওলাই যাওঁ। গৈ পেলাই তাতে লগ পাই আছো। তো আহি পালো কাপোৰ ল'বৰ কাৰণে। এতিয়া আহিছো মই খৰাবাৰীত কাপোৰ ল'বৰ কাৰণে আহিলো। ভাইটি কাপোৰ ল'ব গৈছে আৰু লগতে আব্বাও হৈছে। সিহঁত দুজন সোমাইছে কাপোৰ দোকানত। মই গাড়ীখনৰ ভিতৰতে আছো। গাড়ীখন চাইডত তেনেকৈ ৰখাইছো, ৰখি পেলাই এতিয়া মই ভিতৰলৈ যাওঁ, চাওঁ কি হয়, কি কাপোৰ নিকিনে আপোনালোকৰ মোৰ লগত দেখা পাব। তো এতিয়া মই গাড়ীৰ ভিতৰতে বহি আছোঁ। খৰাবাৰী মেইন চকত আহিছিলোঁ কাপোৰ কিনিবৰ কাৰণে। মই ইয়াতে বহুত দিন আগতে আহিছিলোঁ, খৰাবাৰী ৰেল ষ্টেচনত আহিছিলোঁ। এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো গৈ পেলাই চাব পাৰে। বহুত দিন আগতে আহিছিলোঁ, তেতিয়া ঠাণ্ডা দিন পৰি আছিলে। তেতিয়া আহিছিলোঁ, মামাহঁতৰ ল'ৰা দুজন আহিছিলে, সিহঁতক লৈ পেলাই আহিছিলোঁ। তাৰপিছত আৰু এতিয়া সেনেকৈ হোৱা নাছিলে ইয়াতে। তো আজি বহুত দিনৰ মূৰত আহিলোঁ কাপোৰ ল'বৰ কাৰণে। মই আগতে কাপোৰ লৈছোঁৱেই, গৈ পেলাই মই লোৱা কাপোৰখিনি দেখাম, কি কাপোৰ লৈছোঁ আপোনালোকে দেখাই পাব ভিডিঅ'ত। তো ইয়াতে কাপোৰখিনি চাওঁগৈ কি কাপোৰ লয় সিহঁতে, আৰু ইয়াৰে টাইম এটা চাই লওক আপোনালোকে। ভাইটিৰ পেণ্ট ল'লোঁ, লোৱাৰ পিছত আকৌ মোৰ কাৰণে চেণ্ডেল এযোৰ ল'লোঁ। ভিতৰত দেখাই পাব আপোনালোকে। মাৰ কাৰণে চাইছিলোঁ, কিন্তু মাৰ কাৰণে পচন্দ নহ'ল, চেণ্ডেলযোৰ গাড়ীত নল'লোঁ। এতিয়া আকৌ অকণমান গেলামালৰ দোকানত সোমাই পেলাই কাপোৰ চাপোৰ কিবাকিবি অকণমান সেইকেনেকৈ ল'লোঁ। লৈ পেলাই ভাইটিৰ আকৌ চাৰ্টটো ল'ব বাকী আছে। চাৰ্টটো লৈ গ'লে বাকীখিনি হৈ যাব। এতিয়া খৰাবাৰীতে আছোঁ, বাকীখিনি বস্তু চাওঁ কি হয়, বাকীখিনি পাওঁ নে নাপাওঁ ঠিক নাই, কাৰণ তাৰ জোখৰ চাৰ্ট নাই পোৱা তেনেকুৱা। 4-5খনমান দোকান ঘূৰিলোঁ, কিন্তু তাৰ জোখৰ চাৰ্টে নাপায়। চাওঁ এতিয়া বাকী দোকানখন চাব গৈছে, নাপালে আৰু যাব লাগিব। মই চেণ্ডেল লোৱা কথা নাছিলে, কিন্তু হাই চেণ্ডেল এযোৰ ল'লোঁ। মোক ক'লে চেণ্ডেল এযোৰ লোৱা যদি মই আকৌ চাই পেলাই চেণ্ডেলযোৰ ভাল লাগিলে, সেইকাৰণে চেণ্ডেলযোৰ ল'লোঁ। ব্লেক কালাৰৰ হয়, আপোনালোকে দেখাই পাব চেণ্ডেলযোৰ। তো চেণ্ডেলযোৰ ভাল লাগিছে, সেইকাৰণে তো এতিয়া বলক যাওঁ, বাকীখিনি বস্তু চাওঁ। ভাইটি চাৰ্টে পচন্দ নহয়, চাৰ্ট বিচাৰি আধা ঘণ্টামান বিচাৰিলোঁ। এতিয়া পাইছে এটা, তেতিয়া আগতে চাইছিলোঁ, সেইটো চাৰ্টে আনিব গৈছে। তো মই গাড়ীৰ ভিতৰতে বহি আছোঁ। এতিয়া যাওঁ, চাৰ্টটো পাইছে, কিন্তু চাৰ্টটো কিবা এটা হৈছে, সেইটো মিলাই পেলাই সেইটো চাৰ্টকে লৈ আহোঁ। এই হাতৰ এইখিনি অকণমান সেইখিনি হেৰি হৈছে, সেইটো মানে চিলেনটো লগা নাই, যেনে খুলিহে গৈছে। সেইটো হ'ব। জাষ্ট ঘৰ আহি পালোঁ, গাড়ীখন ঘৰৰ ভিতৰতে সোমাই দিলোঁ। সোমাই পেলাই এতিয়া মোৰ বস্তুখিনি দেখাব লগা আছে, মোৰ কাপোৰখিনি। আপোনালোকক কৈছোঁৱে মই কাপোৰখিনি দেখুৱাম বুলি পেলাই। এতিয়া বলক মোৰ কাপোৰখিনি চাওঁ। এইটোৱে হৈছে মোৰ ঈদত লোৱা চাৰ্টটো, এইটো লৈছোঁ মই ঈদত, মই গৈ পেলাই আনিছিলোঁ সেইদিনাখন। তাৰপিছত আৰু এইটো আনিছোঁ গেঞ্জি, ঈদত পিন্ধিবৰ কাৰণে এইটো গেঞ্জি লৈছোঁ। তাৰপিছত এইটো চাৰ্ট লৈছোঁ, এই বস্তুৱে লৈছোঁ মই ঈদত। চাৰ্টটো দেখুৱালে আপোনালোকে চালে, চাৰ্টটো ল'লোঁ। তাৰপিছত আৰু বেলেগ নল'লোঁ, পেণ্ট ল'ম বুলি ভাবিছিলোঁ, কিন্তু কেইদিনমান আগতে মই জিন্সৰ পেণ্ট এটা লৈছিলোঁ, সেইকাৰণে আৰু ঈদত পেণ্ট নল'লোঁ। সেইকাৰণে চাৰ্ট আৰু এটা গেঞ্জি এটা লৈছিলোঁ। তো চাৰ্টটো আপোনালোকে দেখাই পালে চাৰ্টটো, মানে চাৰ্ট আৰু গেঞ্জিটো সেইটোৱে আছিলে, এই দুটাই আছিলে। আৰু আজি
হাই চেণ্ডেল এযোৰ লৈছিলোঁ হাই চেণ্ডেল এযোৰ দেখাই পালে আপোনালোকে তাতে মই ভিডিঅ' দেখাইছোঁ আপোনালোকক আৰু কালিলৈ ঈদৰ কাৰণে মনটো খুব ভাল লাগিছে সকলোকে মোৰ ফালৰ পৰা আগতীয়াকৈ ঈদৰ উল্লেখ জনালোঁ মই ভিডিঅ' আপলোড কৰোঁতে দেৰিয়ে হৈ যায় এতিয়া ঈদ পাবৰে হ'ল আহি পেলাই কিন্তু যাৰ ভিডিঅ' কেইটামান বনাইছিলোঁ সেইকেইটা মই দিম বুলি ভাবিছিলোঁ কিন্তু সেইকেইটা দিয়াও হোৱা নাই ভাবিছোঁ বজাৰ কৰা ভিডিঅ'টো আগতে দি দিম কাইলৈ ঈদ হয় ঈদৰ দিনাখন কি বজাৰৰ ভিডিঅ'টো দিম কি বজাৰ কৰিলোঁ সেইটো ভিডিঅ'টো কাইলৈ দি দিম বাকীখিনি ভিডিঅ'টো পিছত দি থাকিম ঈদৰ কাৰণে স্পেচিয়েল ব্লগ এটা আহি আছে ঈদত ধামাকাধাৰ এটা ব্লগ হ'ব তো আপোনালোকে ভিডিঅ'টো মিছ নকৰিব চাই থাকিব ঈদত মই ক'ত যাওঁ ক'ত কি কৰোঁ ফ্ৰেণ্ডবিলাকৰ লগত ফুৰিম অকণমান ফুৰিম সেইবিলাক ভিডিঅ' আপোনালোকে পাই যাব তো আপোনালোকে মিছ নকৰিব ভিডিঅ'টো চাই থাকিব কাপোৰ চাপোৰ চেঞ্জ কৰোঁ বহুত গৰমো লাগিছে কাপোৰখিনি চেঞ্জ কৰি লওঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰোঁ ভিডিঅ' চাই ভাল পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ